যিটো বাজেট এই বাজেটটো আমি সন্তুষ্ট আৰু অসন্তুষ্ট ইয়াৰ মাজতেই আমি ক'ব লাগিব সন্তুষ্ট বুলি ক'লেও মানে ঠিক নহয় আৰু অসন্তুষ্ট বুলি ক'লেও মানে মানে বিৰোধিতা কৰা যেন দেখা পায় সেইটোকে সন্তুষ্ট আৰু অসন্তুষ্টৰ মাজতেই বি টি চিৰ বাজেটখন মানে আজি ফ্লেছ হৈছে বুলি আমি ভাবোঁ আৰু ভৱিষ্যত দিনত আমাৰ যিটো আৰু প্ৰয়োজন হয় বাজেটৰ প্ৰয়োজন হয় ছাপ্লিমেণ্টাৰী বাজেট এডিশ্যনেল বাজেট লোৱাৰ কাৰণে চিফ মহোদয়ে নিশ্চয় ইয়াৰ ব্যৱস্থাটো ৰাখিব তো যিয়ে নহওক যি বাজেটখন দাখিল কৰিলে ইয়াৰ যাতে খুব সোনকালে আমি ৰূপায়ণ কৰাৰ কাৰণে আমাক ফাণ্ড ৰিলিজটো ফলন নকৰাকৈ যাতে কৰি দিব পাৰে তাৰ কাৰণে আজি আমি বাজেটৰ ওপৰত আজি মই একো বক্তব্য নাৰাখোঁ সন্তুষ্ট আৰু অসন্তুষ্টৰ মাজতেই বাজেটখন প্ৰিপেয়াৰ্ড হৈছে বুলি মই ধৰি লৈছোঁ